প্ৰত্যেক ল'ৰায়ে কয় যে নিজৰ সংগীৰ সকলো তেওঁ জানে। যিমানখিনি জানিব পাৰিছে বুলি আপুনি ভাবিছে সিমানখিনি আপুনি এতিয়াও জানিব পৰা নাই। ছোৱালী সম্পৰ্কে অজনা 13টি তথ্যৰ সম্পৰ্কেই আজিৰ এই ভিডিঅ'। আহক আৰম্ভ কৰোঁ। ৱমেন শব্দটো ৱাইফ মেনৰ পৰা সৃষ্টি হৈছে, যাৰ অৰ্থ ৱাইফ অফ মেন। প্ৰতিজন মহিলাই নিজৰ জীৱনকালত প্ৰায় 2 কিলো 700 গ্ৰাম লিপষ্টিক লগায়। 100তকৈ অধিক বয়সীয়াল পাৰ্চনৰ 5জনৰ ভিতৰত 4জনেই মহিলা। ইণ্টাৰনেশ্যনেল উইমেন ডে প্ৰতি বছৰ 4 মাৰ্চৰ দিনা পালন কৰা হয়। কিছুমান দেশত এই দিনটো বন্ধৰ দিন হিচাপে পালন কৰা হয়। সকলোতকৈ বেছি সন্তান জন্ম দিয়াৰ ৰেকৰ্ড ৰুছ দেশৰ এগৰাকী মহিলাৰ নামত আছে। তেখেতে 69টা সন্তানৰ জন্ম দিছে, যাৰ ভিতৰত 7টা তুৰুৱা আছিল, মানে প্ৰতিজন একেলগে জন্ম পাইছিল। 7 জোৰুৱা আছিল আৰু বাকীবোৰ এটা এটাকৈ জন্ম পাইছিল। মহিলাৰ ভোটাধিকাৰ পোনপ্ৰথমে নিউজিলেণ্ডে 1893 চনত প্ৰাপ্ত কৰিছিলে আৰু ইংলেণ্ডে 1932 চনত। প্ৰতি বছৰে 1,40,00,000 কিশোৰী ছোৱালী গৰ্ভৱতী হয় আৰু ইয়াৰে 90% ছোৱালী উন্নয়নশীল দেশৰ। ছোৱালী বহুত থটফুল হয়। তথ্য অনুযায়ী এগৰাকী ছোৱালীয়ে এটা বছৰত এইটো ভাবিয়ে কটাব পাৰে যে তেওঁলোকে কোনযোৰ কাপোৰ পিন্ধিব লাগে। এজনী ছোৱালীয়ে দিনটোত নিজৰ লুকছৰ বিষয়ে কমেও 9 বাৰমান ভাবে। আপুনি জানেনে, এগৰাকী মহিলাই কোনো কথাই গোপনে ৰাখিব নোৱাৰে। মহিলাই কোনো ধৰণৰ বিশেষ এটা কথা 47 ঘণ্টা 15 মিনিটলৈকে গোপনে ৰাখিব পাৰে। মহিলা এটা সময়তে বিভিন্ন ধৰণৰ কাম কৰাৰ ক্ষেত্ৰত পুৰুষতকৈ বেছি সক্ষম। শ্ৰীলংকাই এখন দেশ য'ত প্ৰথমজন প্ৰধানমন্ত্ৰী মহিলা আছিলে। শ্ৰীমাভু বাণ্ডাৰনায়কে 1960 চনত প্ৰথম প্ৰধানমন্ত্ৰী আছিল। ভাৰতৰ মহিলা বিশ্বৰ আটাইতকৈ ধুনীয়া বুলি ধৰা হয়। আমেৰিকাত 40% মহিলাই বিয়াৰ আগতে সন্তান জন্ম দিয়ে। এনেধৰণৰ আশ্চৰ্যজনক বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেলটো বজাই দিয়ক নতুন ভিডিঅ' তৎক্ষণাত